नमस्कार बंधुসকল मोर नाम सौरभ और आपनालोके चाই আছে सौरभ टेक। पूरा विश्वत कोरोना महामारीয়ে आगरी धरिছে जार फलत समग्र विश्व स्तब्ध हो परिছে। এই कोरोना लकडाउनर बारे बास रेलर लगे लगे सकलो सिनेमा घर बंद हो परिছে। किन्तु এই लकडाउनर बारे ओटीटी प्लेटफर्म ओभार द टप सरल भाषात जदि कौ अनलाइन स्ट्रीमिंग एप এই एपबोर द्रुतगतित बृद्धि पाई আছে और सकलोए पसंदो करि আছে। आजिकाली तो नतुन नतुन फिल्मो ये ओटीटी प्लेटफर्मते रिलीज हो आसे। भारतवर्षर किछुमान लोकप्रिय ओटीटी प्लेटफर्म जेने नेटफ्लिक्स, एमाजन प्राइम भिडिओ, डिजनी प्लस हटस्टार, सोनी लिव, जी5, एल बालाजी इत्यादि এইবিলাকত किछुमान शो बा वेब सीरीज आपुनी फ्रीत चाबा पारे, किन्तु बेसिभागरे पैसा लागे। এইবিলাকক ভিআইপি मेम्बारशिप और प्राइम मेम्बारशिप लोৱা বুলি কোৱা হয়। এতিয়া আমি চাওঁ এই ওটিটি প্লেটফৰ্মবিলাকৰ যদি আপোনালোকে সাবস্ক্ৰিপশ্যন বা মেম্বাৰশ্বিপ হবা খোজে তেনেহলে আপোনাৰ পৰা কিমান টকা চাৰ্জ কৰিব। প্ৰথমে চাওঁ নেটফ্লিক্সে আপোনাৰ পৰা কিমান টকা ল'ব। ইয়াৰ এমাহৰ সাবস্ক্ৰিপশ্যন প্লেনবিলাক হ'ল এটা আছে 199 টকাৰ, আৰু এটা আছে বেসিক 499 টকাৰ, আৰু এটা আছে ষ্টেণ্ডাৰ্ড 649 টকাৰ। আপোনালোকে মোৰ ভিডিঅ'টো পোষ্ট কৰি চাব পাৰে কোনটো প্লেনত কি সুবিধা পাব। और এটা আছে নেটফ্লিক্সৰ প্ৰিমিয়াম সাবস্ক্ৰিপশ্যন, এইটো হল এমাহৰ বাবে 799 টকা। ইয়াত আপুনি সকলো সুবিধাই পাব। এতিয়া চাও এমাজন প্ৰাইম ভিডিঅ'ৰ সাবস্ক্ৰিপশ্যন প্ৰাইস বা মেম্বাৰশ্বিপ প্ৰাইসটো কিমান। ইয়াত 129 টকা দি এমাহৰ বাবে সাবস্ক্ৰিপশ্যন ল'ব পাৰে, বা 3 মাহৰ যদি লয় তেনেহলে দিব লাগিব 329 টকা, আৰু এবছৰৰ যদি লয় তেনেহলে আপুনি 999 টকা দি ইয়াৰ সাবস্ক্ৰিপশ্যন ল'ব পাৰে। এতিয়া ডিজনি প্লাস হটস্টাৰটো চাও। ইয়াৰ যদি ভিআইপি মেম্বাৰশ্বিপটো লয় তেনেহলে 399 টকা দি এবছৰৰ বাবে ইয়াৰ সাবস্ক্ৰিপশ্যন ল'ব পাৰে, আৰু ইয়াৰ প্ৰিমিয়াম মেম্বাৰশ্বিপটো যদি আপুনি ল'ব খোজে তেনেহলে 299 টকাৰ মাহিলি আৰু 1499 টকাৰ এবছৰৰ বাবে ইয়াৰ সাবস্ক্ৰিপশ্যন ল'ব পাৰে। আৰু এইবাৰৰ IPL ডিজনি প্লাস হটস্টাৰতে লাইভ ষ্ট্ৰীম হ'ব। আৰু আপোনালোকে যদি নাজানে জিঅ'ৰ কোনটো প্লেনৰ লগত ডিজনি প্লাস হটস্টাৰৰ এবছৰৰ মেম্বাৰশ্বিপ বা সাবস্ক্ৰিপশ্যন ফ্ৰী আছে তেনেহলে ইয়াৰ বাবে মই এটা ভিডিঅ' বনাইছো, মই ডেসক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব। এতিয়া চাও G5ৰ মেম্বাৰশ্বিপ প্ৰাইস কিমান। ইয়াত 99 টকা দি এমাহৰ বাবে, 299 টকা দি 3 মাহৰ বাবে, 599 টকা দি 6 মাহৰ বাবে আৰু 999 টকা দি এবছৰৰ বাবে ইয়াৰ মেম্বাৰশ্বিপ ল'ব পাৰে। এতিয়া ALT বালাজীৰ মেম্বাৰশ্বিপ প্ৰাইস কিমান চাই লওঁ। ইয়াত 3 মাহৰ বাবে 100 টকা দি ইয়াৰ সাবস্ক্ৰিপশ্যন ল'ব পাৰে, আৰু এবছৰৰ বাবে 300 টকা দি এল বালাজীৰ চাব পাৰে, মানে মেম্বাৰশ্বিপটো ল'ব পাৰে। এতিয়া চাওঁ সোনি লিভৰ মেম্বাৰশ্বিপ প্ৰাইসটো কিমান। ইয়াত এমাহৰ বাবে 299 টকা, 6 মাহৰ বাবে 699 টকা, আৰু এবছৰৰ বাবে 999 টকা দি ইয়াৰ মেম্বাৰশ্বিপ ল'ব পাৰে। এতিয়া মই ইমানগিলা OTT প্লেটফৰ্মৰ কথা ক'লোঁ। এতিয়া এইবিলাকৰ ভিতৰত কোনটো ভাল? মই যদি কওঁ মোৰ মতে নেটফ্লিক্স ল'ব পাৰে, নহ'লে ডিজনি প্লাস হটস্টাৰটো ল'ব পাৰে, কাৰণ এইবিলাকত ভাল ভাল কণ্টেণ্ট আহিয়ে থাকে। নেটফ্লিক্সৰ অলপ দামটো বেছি পৰি যায়, কিন্তু ইয়াত ভাল ভাল কণ্টেণ্টো আছে। সো ফ্ৰেণ্ড, আপুনি এইবিলাকৰ ভিতৰত কোনোটাৰ সাবস্ক্ৰিপশ্যন লৈছে নেকি বা ল'ম বুলি ভাবি আছে নেকি? তেনেহ'লে তলত নিশ্চয় এটা কমেণ্ট কৰি দিব। আৰু আজিৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল লাগে লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।